ওয়েলকাম জনাইছোঁ মোৰ চেনেল ডিস্কভাৰ অসমলৈ। আজি এটা নতুন ব্লগ বহুদিনৰ মূৰত। আজি আমি গৈ আছোঁ ভূটান বৰ্ডাৰ। তাতে আমাৰ গাঁৱৰ পৰাই 20জনমান ল'ৰা আমি ওলাইছিলোঁ আজি 4খনমান গাড়ী লৈ। আজি এটা প্ৰীতি ভোজ বা বনভোজ খাম বুলি সেইমতেই আমি ওলাইছিলোঁ। বৰ্তমান আমি যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ যাত্ৰাত আপোনালোকক গোটেইখিনি দেখাই যাম আৰু কেনেকৈ ক'ত ৰওঁ কি কৰোঁ আজি গোটেই দিনটো আপোনালোকক দেখাই যাম। টংৰা পাৰ হৈ আহি আছোঁ বৰ্তমান। ধুনীয়া পৰিৱেশ, মই ভিউটো দেখাই দিছোঁ এবাৰ। ৰাস্তাটো খুব বেয়া, ব্লগ কৰিব পৰা নাই মানে ইমান বেয়া। নে গাড়ীহে কণ্ট্ৰল কৰিম নে এইফালে কেমেৰাহে কণ্ট্ৰল কৰিম, সেইটো কাৰণে হ'লেও অলপ ৰাস্তাটো দেখাই দিছোঁ বাৰু। বৰঙাজুলিৰ ওচৰৰ এটা জেগা, ভূটান বৰ্ডাৰৰ ওচৰত বৰঙাজুলি পাৰ হৈ এয়া আমাৰ পিছফালে আছে আমাৰ সকলোবিলাক। 4খন গাড়ী লৈ আহিছিলোঁ আমি। পিছৰ পৰিৱেশটো এইটো ভাল লগা, দেখাই থাকিম আৰু প্ৰতিটো মুহূৰ্ত কেনেকুৱা হয় কি হয় আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষ নোহোৱালৈকে। দিনটো ঘূৰিলোঁ ইয়াতে, এটা লগৰখিনি মিলি খানা এটা খালোঁ। বিশেষ একো নাই, ঠাইটো এটা ভাল লগা ঠাই আছিল, সেইটো কাৰণে আজি আহিলোঁ গোটেইকেইজন মিলি। আহি খানাটো খালোঁ, বিশেষ আৰু একো নাই। ভ্লগ বুলিবলৈ চাগে এই নদীটোৱে ভাল লগা এটা পৰিৱেশ।
গোটেইখিনি। এইখিনি আমাৰ পিছফালে থকা যে আছে গাড়ীখিনি, এইখিনি আমি আহিছিলোঁ। আৰু বাৰু দেখাই দিছোঁ মই নদীটো পৰিৱেশটো মই